নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল আৰু শুভাকাংক্ষীসকল আজি তোমালোকৰ কাৰণে মই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক হৈ যোৱা 2021 টকিঅ' অলিম্পিক গেমছৰ ওপৰত কিছু আজি মই তোমালোকক তাৰ ওপৰত ভিত্তি কৰি কিছু কথা আজি তোমালোকক দিবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা এইখিনিতে তোমালোকলৈ মোৰ এটি অনুৰোধ যে মোৰ এই চেনেলটোলৈ যিসকল ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী আৰু শুভাকাংক্ষী নতুনকৈ আহিছে সকলোৱে যাতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কাষত থকা বেল আইকনটো ক্লিক কৰিবা নতুন নতুন নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে ব'লা আজি আমাৰ এই টকিঅ' অলিম্পিকৰ ওপৰত আৰম্ভ কৰিবলৈ লোৱা ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক হৈ যোৱা টকিঅ' অলিম্পিক গেমছ ইন 2021ৰ ওপৰত ভিত্তি কৰি ইয়াতে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা ব'লাচোন এতিয়া আমি চাওঁ হৈ যোৱা 2021 অলিম্পিক গেমছৰ আমাৰ যিটো পজিশ্যনৰ তালিকা সেই তালিকাখন আমি প্ৰথম চাওঁ ব'লা ইয়াতে লিখিছোঁ মই ফাৰ্ষ্ট পজিশ্যন পাইছিলে আচলতে ইউনাইটেড ষ্টেটছ ইয়াৰ মই মেডেলসমূহ ভাগ ভাগ কৰি ইয়াতে উল্লেখ কৰিছোঁ গ'ল্ড মেডেল সিলভাৰ ব্ৰঞ্জ টোটেল ফাৰ্ষ্ট পজিশ্যন পাইছিলে ইউনাইটেড ষ্টেটছে গ'ল্ড পাইছিলে 39 সিলভাৰ পাইছিল 41 ব্ৰঞ্জ পাইছিল 33 টোটেল আছিল তেওঁলোকৰ 113 ছেকেণ্ড পজিশ্যন পাইছিল চাইনাই গ'ল্ড পাইছিল 38 সিলভাৰ পাইছিল 32 ব্ৰঞ্জ পাইছিল 18 টোটেল 88 আৰু থাৰ্ড পজিশ্যন পাইছিলে জাপান গ'ল্ড পাইছিল 27 সিলভাৰ 14 ব্ৰঞ্জ 17 টোটেল 58 ফ'ৰ্থ পজিশ্যন পাইছিলে গ্ৰেট ব্ৰিটেইন গ'ল্ড 22 সিলভাৰ 21 ব্ৰঞ্জ 22 টোটেল মেডেল 65 ইয়াৰে মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যনখিনি ইয়াতে উল্লেখ কৰিলোঁ আৰু আমাৰ ইণ্ডিয়াৰ পজিশ্যন আছিল 48 পজিশ্যন ইণ্ডিয়াৰ তাৰ ভিতৰত ইণ্ডিয়া পাইছিল গ'ল্ড 1 সিলভাৰ 2 ব্ৰঞ্জ 4 টোটেল 07 অৰ্থাৎ 7টা মেডেল ভাৰতে পাইছিলে পাই পেলাই তেওঁলোকৰ আমাৰ ইণ্ডিয়াৰ পজিশ্যন আছিল 48 পজিশ্যন এতিয়া ভাৰতবৰ্ষৰ কোন কোন খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰি মেডেল তালিকাত তেওঁলোকৰ নামসমূহ সন্নিৱিষ্ট কৰিছিল তাৰে মই তালিকাখন এতিয়া লৈছোঁ ইণ্ডিয়ান উইনিং প্লেয়াৰ ইন টকিঅ' অলিম্পিক ইন 2021ত কোনে কোনে কোন খেলত পাইছিলে মই ভাগ ভাগ কৰি ইয়াতে তালিকাখন উল্লেখ কৰিছোঁ এতিয়া এক নম্বৰতে মই লৈছোঁ গেম জেভলিন থ্ৰ' এথলেটগৰাকীৰ নাম হৈছে নীৰজ চোপ্ৰা তেওঁ আচলতে লাভ কৰিবলৈ সক্ষম হৈছিল গ'ল্ড মেডেল ভাৰতবৰ্ষৰ গ'ল্ড মেডেল পোৱা অলিম্পিকত 2021ৰ অলিম্পিকত প্ৰথমটো গ'ল্ড মেডেল পালে নীৰজ চোপ্ৰাই পাইছিলে নীৰজ চোপ্ৰা তেওঁ আচলতে কিহত পাইছিলে জেভলিন থ্ৰ'ত তেওঁ প্ৰথম গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল 2 নম্বৰতে আছিল গেমটো ৰেচলিঙত আচলতে কোনজন ব্যক্তিয়ে সিলভাৰ মেডেল পাইছিলে মই এটা নামটো উল্লেখ কৰিছোঁ ৰবীন কুমাৰ দাহিয়া তেওঁ সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে 3 নম্বৰ গেমটোৰ ইয়াতে লিখিছোঁ ৱেইট লিফটিং 49 kg ওমেনত পাইছিলে এথলেটগৰাকীৰ নাম হৈছে মীৰাবাই চানু তেখেতে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে 4 নম্বৰ গেমটো মই লৈছোঁ ওমেন ছিংগল বেডমিণ্টন এথলেটগৰাকীৰ নাম হৈছে PV সিন্ধু তেখেতে ব্ৰঞ্জ মেডেল পাইছিলে 5 নম্বৰতে মই লৈছোঁ ওমেন্স ৱেল্টাৰ ৱেইট বক্সিং তেখেতৰ নামটো ইয়াতে লিখিছোঁ এথলেট হৈছে লাভলীনা বৰগোহাঁই তেওঁ পাইছিলে ব্ৰঞ্জ মেডেল আৰু 6 নম্বৰত হকী মেন্স হকী টীমে পাইছিলে ইণ্ডিয়াৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু 7 নম্বৰত আছিল ৰেচলিং এথলেটগৰাকীৰ নাম হৈছে বজৰং পুনিয়া তেওঁ মেডেল পাবলৈ সক্ষম হৈছিল ব্ৰঞ্জ এইখন আছিল আমাৰ ইণ্ডিয়াৰ হৈ যোৱা অলিম্পিক গেমছৰ এইখন তালিকা যে প্ৰত্যেক ব্যক্তিয়ে কোনটো শাখাত প্ৰাইভেটকৈ তেওঁলোকে মেডেলসমূহ পাবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে আছিল যে আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী নীৰজ চোপ্ৰা তেওঁৰ বিষয়ে অকণমান মই ইয়াতে দাঙি ধৰিছোঁ যে শ্বৰ্ট ডেছক্ৰিপশ্যন অফ নীৰজ চোপ্ৰা তেওঁ আচলতে
ফাৰ্ষ্ট এটেম্পটত তেওঁ কিমান পইণ্ট আচলতে লৈছিলে 87.03 আৰু ছেকেণ্ড এটেম্পট তেওঁ কৰি পেলাই পাইছিলে 87.58 আৰু থাৰ্ড এটেম্পটত আহিছিলে 7679 পইণ্ট। এতিয়া নীৰজ চোপ্ৰাৰ বিষয়ে মই অকণমান ইয়াতে কৈ দিছোঁ যে তেখেতৰ মাদাৰ আছিল সৰোজ দেৱী, ফাদাৰ আছিল সতীশ কুমাৰ। তেওঁ আচলতে কোনখন ভিলেজত আছিল? খান্দ্ৰা বুলি কোৱা হৈছে। তেওঁৰ ডিষ্ট্ৰিক্ট আছিল পানীপত আৰু ষ্টেটৰ পৰা তেওঁ আছিল হাৰিয়ানা আৰু তেখেতৰ বয়স আছিল 23 years। তেওঁ ছাৰ্ভিচ কৰি আছে এট আৰ্মি। নীৰজ চোপ্ৰাৰ আগৰ কেৰিয়াৰ জীৱনত তেওঁ কি প্ৰাইজ পাইছিলে তাৰ কেইটামান ইয়াতে মই লিখিছোঁ। He got the gold medal in the National Junior Championship in 2021 তেওঁ পাইছিলে জুনিয়ৰ চেম্পিয়নশ্বিপ হিচাপে। চিলভাৰ মেডেলটা পাইছিল ইন নেশ্যনেল ইউথ চেম্পিয়নশ্বিপ 2013। 3 নম্বৰ তেওঁ পাইছিলে ওন চিলভাৰ মেডেল ইন এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপ 2017 এণ্ড গ'ল্ড মেডেল ইন এছাইন এথলেটিক চেম্পিয়নশ্বিপ। নীৰজ চোপ্ৰাৰ যিগৰাকী কোচ আছিল তেওঁৰ কোচগৰাকীৰ নাম ইয়াতে লিখিছোঁ ভুৱে হন আৰু তেওঁ জন্ম হৈছিল হি ৱাজ বৰ্ণ অন 24 December 1997। এতিয়া নীৰজ চোপ্ৰাৰ যিটো জেভলিন থ্ৰ' তেওঁ ফাৰ্ষ্ট পজিশ্যন পাইছিল। তেওঁৰ লগৰ পজিশ্যন কোনে কোনে পাইছিল তেখেতসকলৰ নামকেইটা মই ইয়াতে উল্লেখ কৰি দিছোঁ। জেভলিন থ্ৰ'ত ফাৰ্ষ্ট পজিশ্যন পাইছিল নীৰজ চোপ্ৰা গ'ল্ড মেডেল আৰু ছেকেণ্ড পজিশ্যন পাইছিলে with.last, তেওঁ আছিল চেক ৰিপাব্লিকৰ, তেওঁ পাইছিলে চিলভাৰ মেডেল আৰু থাৰ্ড পজিশ্যন পাইছিলে ভিটাৰস্লেভ ভেছলি, তেওঁ আছিল চেক ৰিপাব্লিকৰ। ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল, আজি আছিল মই তোমালোকৰ বাবে যুগুত কৰি দিয়া এইটোৱে আছিল চমু ভিডিঅ' টকিঅ' অলিম্পিকৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা। ইয়াৰ পাছৰ ভিডিঅ'সমূহত মই যিখিনি ৰখি গৈছে তাক হয়তো মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা। সকলোলৈ পুনৰ মৰম আৰু শুভেচ্ছা ৰাখি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। থেংক ইউ অল অফ ইউ।